Hello friends, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰত এখন আসামিজ থালি লৈ আহিছো। এই থালিখনত মোৰ আছে ভাত, কাচকলৰ বৰ, মাছৰ পিটিকা, শুকান ভাজি এখন, কঁঠাল গুটিৰ পিটিকা, ডাল আৰু পাপৰ। নেমু, জলকীয়া আৰু পিয়াজ সাধাৰণতে থাকে। তেনেহলে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োৱা হওক। প্ৰথমতে মই মাছখিনিয়ে বনাই লওঁ। তাৰ কাৰণে মই সৰু মাছ লৈছো, পিয়াজ, নেমু, নিমখ, হালধি, নহৰু, জলকীয়া, মান ধনিয়া আৰু অলপ পানী। এতিয়া মই কেঁচা মাছখিনি মই কেৰাহী এখনত দি দিম। নেমু আৰু মান ধনিয়াটো বাদ দি মই গোটেইখিনি বস্তু ইয়াত দিম, কাৰণ গোটেইখিনি বস্তু সিজিব লাগিব যিহেতু। সেইকাৰণে এই গোটেইখিনি বস্তু মই ইয়াত দি ল'ম এটা এটাকৈ। এতিয়া এইখিনি মই মিডিয়াম ফ্লেমত 15 to 20 মিনিটৰ কাৰণে ৰাখি দিম। এতিয়া আমাৰ এইখিনি হৈ গৈছে, দেখিছে ইয়াৰ যিখিনি পানী ওলাই, সেই পানীখিনি মই চেপি উলিয়াই ল'ম, তেতিয়া খনাটো খাবলৈ বহুত ধুনীয়া হয়। এতিয়া মই এই গোটেই পানীখিনি ভালদৰে উলিয়াই লওঁ, তাৰ পাছত মই খনাটো বনাম। এতিয়া চাওক আমাৰ এইখিনি ধুনীয়াকৈ ওলাই গৈছে, পানী কিমান ওলাইছে দেখিছে। এতিয়া ইয়াত হৈ গ'ল। এতিয়া ইয়াতে মই মিঠাতেল এড কৰিছোঁ, লগতে মই মান ধনিয়াখিনি কাটি থৈছোঁ মিহি মিহিকৈ, সেইখিনি এড কৰিছোঁ আৰু নেমুৰ ৰসখিনি চেপি লৈছোঁ। এতিয়া আমাৰ এইটো ৰেচিপি হৈ গৈছে। সেকেন্ড ৰেচিপিটো মই কাচকলৰ বৰ বনাম। তাৰ কাৰণে মই কাচকল কেইটামান লৈছোঁ, লৈ পেলাই মই সিজাই ভালদৰে এইখিনি পিটিকি ল'লোঁ। ইয়াতে মই চফ, পিয়াজ কুটি থৈছিলোঁ সৰু সৰুকৈ, সেইখিনি দিলোঁ। আদা মই বটি থৈছিলোঁ, সেয়া এড কৰিছোঁ। আন্দাজ অনুসৰি নিমখ দিলোঁ। আৰু ইয়াতে আপোনালোকে মছলা মই গৰম মছলা দিছোঁ, ধনিয়া দিছোঁ আৰু জিৰা পাউডাৰ আৰু জলকীয়া গুড়ি দিছোঁ। একেবাৰে লাষ্টত ইয়াত মই বেকিং সোডা ইউজ কৰিছোঁ। আপোনালোকৰ ওচৰত যদি বেকিং পাউডাৰ আছে, বেকিং পাউডাৰ দিব পাৰে। এতিয়া এইখিনি মই এবাৰ ভালদৰে মিহলাই ল'ম। এইখিনি এবাৰ মিহলাই হোৱাৰ পাছত ইয়াতে মই 1 চামুচ বেচন ইউজ কৰিছোঁ, তাৰ লগতে নৰসিংহ পাত। আপোনালোকৰ ওচৰত যদি ধনিয়া কিবা পাত আছে তেনেহ'লে দিব পাৰে, আৰু বেচনৰ ঠাইত আপোনালোকে এগো ব্যৱহাৰ কৰিব পাৰে। একে লাষ্টত মই ইয়াতে চুজি 1 চামুচ দিছোঁ। এইটো অপচনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিলেও একো প্ৰব্লেম নাই, কিন্তু দেখি ভাল লাগে কাৰণে মই চুজিটো ইউজ কৰিলোঁ। এতিয়া এইখিনি মই ভালদৰে গোটেইখিনি মিলাই ল'ম। মিলাই লৈ পেলাই মই কাবাব টাইপৰ বনাই ল'ম, তেতিয়া দেখিবলৈ ধুনীয়া লাগে। আৰু এইখিনি মই এতিয়া তেলত ফ্ৰাই কৰিম। প্ৰথমতে মই হাই ফ্লেমত ভাজিম, তাৰ পাছত মই মিডিয়াম ফ্লেমত ভাজি ল'ম গোটেইখিনি। তেনেহ'লে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. ফাইনালি আমাৰ কাচকলৰ বৰ ৰেডি হৈ গৈছে। তেনেহ'লে আমি প্লেটখন এতিয়া সজাব লাগে। তেনেহ'লে গাইজ আহক আমি প্লেটখন সজাই লওঁ। ফাৰ্ষ্টতে ইয়াত মই দিছোঁ ভাত, লগতে দিছোঁ দালি, আৰু যিখিনি মই বনাইছিলোঁ মাছৰ পিটিকা, শুকান ভাজিখন মই আপোনালোকক দেখুওৱা নাই, সেইখনতো সকলোৱে জানেই বনাবলৈ। আৰু কঁঠাল গুটিৰ পিটিকা মই আগৰ মোৰ দিয়া আছে ভিডিঅ'টোত, আপোনালোকক মই লিংকটো দি দিম, আপোনালোকে চাই ল'ব। বহুত টেষ্টি হয় খাবলৈ, এইটো ছিজনো হয় যিহেতু কঁঠালৰ, তেনেকৈ আপোনালোকে বনাই খাব, ভাল লাগে খাবলৈ। আৰু এয়া কাচকলৰ বৰ, আৰু পিঁয়াজ, নেমু আৰু জলকীয়া এইখিনিতো কমনেই হয়। তেনেহ'লে মোৰ আজি আসামিজ থালিখন কেনেকুৱা পালে আপোনালোকে জনাব, আৰু যদি ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে নতুন এটা ৰেচিপি লৈ আকৌ আহিম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ।